এইটো জীৱনত না কিবা কষ্ট আছে না কিবা সহজ আছে, সকলোবোৰ তোমাৰ ওপৰতে কথা। যোনজন মানুহে ভাবে কি তাৰ কাৰণে কষ্ট হয়, তাৰ কাৰণে সদায় কষ্টই হ'ব, আৰু যোনজন মানুহে সহজ বুলি ভাবে তাৰ কাৰণে সদায় সহজ হ'ব। হেল্ল' বন্ধুসকল, মোৰ নাম ৰক ষ্টেপাৰ মুন হয়। আমাৰ জীৱনত কেতিয়াবা এনেকুৱা পৰিস্থিতি আহে যেতিয়া আমাক লাগে কি সকলোবোৰ ভুল হৈ আছে, গোটেই বিশ্বজুৰি আমাৰ শত্ৰু বনি যায় এনেকুৱা লাগে। সকলো কষ্ট সকলো দুখ এটাৰ পৰা এটা আমাৰ পিছফালে লাগি আছে তেনেকুৱা লাগে। যিকোনো মানুহৰ জীৱনত যেতিয়া কষ্ট সময় আহে তেতিয়া তাক এনেকুৱা লাগে কি তাক সহায় কৰা কোনো নাই, সকলো সম্বন্ধ আপোন মানুহবোৰকো যেন বেয়া লাগি যায়। সেইজন মানুহে নিজকে অকলশৰীয়া অনুভৱ কৰে আৰু নিজকে হাৰি যোৱা বুলি ভাবে, পুৰা ভাঙি যায়, নিজকে ঘৃণাও কৰে। আজি মই তোমালোকক এটা কাহিনী কৈছোঁ। এদিনাখন মহাত্মা ঋষিমুনি এজনে পূজা কৰিবৰ কাৰণে তীৰ্থভ্ৰমণ গৈ আছিলে। লগতে ঋষিমুনিজনৰ শিষ্যবোৰো আছিলে। তেতিয়া ঋষিমুনিৰ গৈ থাকোঁতে পানী পিয়াহ লাগিলে আৰু শিষ্য এজনক ক'লে। তেতিয়া শিষ্য এজনে পানী বিচাৰি গ'ল আৰু বহুত দূৰ যোৱাৰ পিছত নদী এখন দেখিলে আৰু ভাবিলে পানীবোৰ দেখোন লেতেৰা, ইয়াতে দেখোন কাপোৰ কানি ধুই আছে, মই এতিয়া কেনেকৈ নিওঁ বুলি ভাবি শিষ্যজনে ঘূৰি আহিলে আৰু ক'লে, প্ৰভু মই পানী আনিব নোৱাৰিলোঁ, পানীবোৰ বহুত লেতেৰা আছিলে, কিন্তু কি কৰিব এতিয়া, ঋষিমুনিৰ বহুত পানী পিয়াহ লাগিছিলে আৰু বহুত ভাগৰিও আছিলে। গতিকে তেতিয়া ঋষিমুনিজনে বেলেগ এজনক ক'লে আৰু বেলেগজনে গৈ নদীৰ পৰা অলপ দেৰি পাছত পানী লৈ আনিলে। তাৰপিছত ঋষিমুনিয়ে সুধিলে, তুমি পিছে ক'ত পালা পানী? মই তাত গ'লোঁ প্ৰভু, কিন্তু অপেক্ষা কৰিলোঁ, মানুহবোৰ কাপোৰ ধুই আছিলে, গ'লগৈ আৰু ওপৰত থকা মাটিবোৰ তলত নামিলে, তাৰপিছত আনিছোঁ প্ৰভু। তেতিয়া ঋষিমুনিজনে বহুত আনন্দ হ'ল আৰু বেলেগ শিষ্যবোৰকো জ্ঞান দিলে কি আমাৰ জীৱনো বৈ থকা নদীৰ দৰেই চফা হয়। যেতিয়া জীৱনত দুখ আৰু কষ্ট আহে তেতিয়া সেই পানীবোৰকে যেন লেতেৰা লাগে। বিশ্বৰ বেছিভাগ মানুহ প্ৰথমবাৰ পানী ল'ব যোৱা শিষ্যৰ দৰে বেয়াবোৰক দেখি ভয় খায় আৰু কষ্টবোৰ দেখি খোজবোৰ পিছফালে পেলায় আৰু গোটেই জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে সেইবোৰ মানুহে। আৰু কিছুমান মানুহ আছে সেই দ্বিতীয় শিষ্যটোৰ দৰে জ্ঞানে আৰু সাহসী থাকে, কিয়নো সিহঁতে জানে জীৱনত কষ্ট আৰু দুখবোৰ আহিব বুলি জানি আগবাঢ়ি থাকে আৰু সিহঁতে সফল হয়ও। বন্ধুসকল, আমাক লাগেতো যিকোনো কৰিব পাৰোঁ, ডাঙৰ পৰা ডাঙৰ লক্ষ্যবোৰকো সফল কৰিব পাৰোঁ, কিন্তু প্ৰব্লেম এইটো হ'ল কি আমি সফল নহ'লে নিজকে হাৰি যোৱা বুলি ভাবোঁ আৰু খোজবোৰ পিছ পেলাওঁ। আপোনালোকক মোৰ মটিভেশ্যনৰ কথাও ভাল লাগিল তেনেহ'লে লাইক কৰিব, লগতে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আহিব লাগে ভিডিঅ'বোৰ চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন দবাই কমেণ্টত GD গুড লিখিব।